हेलो फ्रेंड्स की खबर सकलोरे आशा करिছো सकलोरे ভাল আৰু আজি ভিডিওটো হৈছে ৰান্ধাৰ ভিডিও মই কি বনাম হেতু মানে দেখুৱাই যাম এয়া হৈছে মই কাটি লৈছো কাচকল তাৰ পিছত লেচাৰি তাৰ পিছত কাচকল এক্সট্ৰা ভাজিম লেচাৰি এক্সট্ৰাকে ভাজিম তাৰ পিছত এয়া হৈছে ঔটেঙা এয়া পিয়াজো আছে ইয়াতে ঔটেঙা মই মাছৰ লগত পিঠাগুৰি বনাম এয়া পিঠাগুৰি কাৰণে চাউল অকমান ভিজাই থৈছো তাৰ পিছত ইফালে আদা নহৰু জলকীয়া আছে এয়া হৈছে মাছ টিঙেৰা মাছ এইটো মাছেৰে মই ঔটেঙা পিঠাগুৰি বনাম তো চাই গৈ থাকো মই দেখুৱাই থাকিম কেনেকৈ বনাও তো ফাৰ্ষ্ট মই এটা গেছটো জ্বলাই লম তাৰপিছত কেৰাহীখন পাতি দিম ফাৰ্ষ্ট মই বনাম কাচকলখিনি মই ফাৰ্ষ্ট ভাজি ল'ম কাচকলটো 5 মিনিটমান ভাজাৰ পিছত মই একো নিদিওঁ পিঁয়াজ জলকীয়া একো নিদিওঁ অকল মই 5 মিনিট ভাজাৰ পিছত নহৰু কেইটামান থেতেলি দিম তেল দি ল'লোঁ কাচকলত অলপ বেছিকৈ তেল লাগে এয়া মোৰ কেৰাহী গৰম হৈ গ'ল এতিয়া দি লওঁ কাচকলখিনি এয়া দি ল'লোঁ তাৰপিছত অকণমান লৰাই দিম লৰাই দিয়াৰ পিছত হালধি অলপ দিম হালধি সোৱাদ অনুসৰি নিমখ আৰু হালধি যিখিনি প্ৰয়োজন সেইখিনি দি ল'লোঁ এনেদৰে তাৰপিছত লৰাই দিম অলপ লৰাই বেছি টাইম নালাগে কাচকল সিজোতে পটককৈ হৈ যায় 5 মিনিটমান ভাজি লোৱাৰ পিছত মই নহৰু দুটামান থেতেলি দিম তাৰপিছত অলপ ৰঙচুৱা হ'ব দিম কাচকলখিনি এতিয়া ঢাকি দিওঁ ইফালেও কেৰাহীখন পাতি দিলোঁ ইয়াতে বনাম পিঠাগুৰিখিনি ঔটেঙা পিঠাগুৰি প্ৰথমে মাছখিনি মই ফ্ৰাই কৰি ল'ম এখন বাটিত মাছখিনি ঢালি ল'লোঁ ঢালি লৈ ইয়াতে নিমখ হালধি অকণমান দি ল'ম যিখিনি লাগে যিখিনি মাছত যিখিনি নিমখ হালধিৰ প্ৰয়োজন সেইখিনি দি ল'লোঁ তাৰপিছত মিক্স কৰি ল'ম এইখিনি এনেদৰে মিক্স কৰি ল'লোঁ কেৰাহীখন গৰম হৈছে আৰু তেলখিনি এতিয়া দি ল'ম অলপ যিখিনি লাগে এতিয়া ইয়াতে তেলখিনি দি ল'লোঁ এতিয়া এইখিনি গৰম হ'ব দিম মই বহুত বেছিয়ে গৰম হ'ব দিম কাৰণ মাছ ফ্ৰাই কৰিলে বেছিকৈ যদি গৰম নহয় তেতিয়াহ'লে লাগি ধৰে মাছবোৰ কেৰাহীত সেইটো কাৰণে বহুত বেছিয়ে গৰম হ'ব দিম এফালে কেৰাহী গৰম হৈ গ'ল এতিয়া মাছখিনি দি লওঁ মাছখিনি দি ল'লোঁ গোটেইখিনি মাছে দি ল'ম একেবাৰতে মই ফ্ৰাই কৰিম আঞ্জা দিয়াৰ কাৰণে বেছি ফ্ৰাই নকৰোঁ হাফ ফ্ৰাই এতিয়া মই এয়া নহৰু থেতেলি লোৱা নহৰুখিনি এতিয়া এয়া কাচকল ভাজিত দি দিলোঁ এতিয়া নহৰুখিনিও মই ৰঙচুৱা হ'ব দিম তাৰপিছত ৰঙচুৱা হোৱাৰ পিছত হৈ গ'ল আৰু মোৰ কাচকল ভাজি এতিয়া যিখিনি মই আঞ্জাত দিম মাছ সেইখিনি মই উঠাই ল'লোঁ বেছি ফ্ৰাই নকৰোঁ এইখিনি মই মচমচীয়াকৈ ফ্ৰাই কৰিম যিকেইটা মাছ কেৰাহীত আছে এইখিনি এনেই মানে খাব পৰাকৈ ফ্ৰাই কৰিম আৰু এতিয়া মোৰ এয়া কাচকল ভাজিখিনিও হৈ গ'ল এইখিনি মই উঠাই ল'ম এখন বাটিত তাৰপিছত এইখিনি উঠাই লোৱাৰ পিছত এখন কেৰাহীতে আকৌ লেচাৰিখিনি ভাজিম এতিয়া আকৌ অকণমান তেল দি ল'ব লাগিব তেল কম আছে অকণমান দি ল'লোঁ এতিয়া এফালে মাছখিনিও হৈ গ'ল মোৰ মচমচীয়া হৈ গৈছে এতিয়া এইখিনিও মই উঠাই ল'ম এতিয়া গৰম হৈ গ'ল এয়া মই লেচাৰিখিনি দি ল'লোঁ এইখিনি অলপ লৰাই দিওঁ
এতিয়া ইয়াতো সোৱাদ অনুসৰি হালধি আৰু নিমখ দি লওঁ। এয়া হালধি দিলোঁ, এয়া নিমখো দি ল'লোঁ। ইয়াতো মানে জলকীয়া পিঁয়াজ দিম আৰু জলকীয়া নিদিওঁ। এতিয়া ঔটেঙাখিনি ইফালেও কেৰাহীখন গৰম হৈ গ'ল। এতিয়া পিঁয়াজ প্ৰথমে দি ল'ম। মই পিঁয়াজ দি ল'লোঁ। পিঁয়াজটো অকণমান লৰাই তাৰপিছত ঔটেঙাখিনিও দি দিম আৰু সেয়া ঔটেঙা দি দিলোঁ। এইখিনি অলপ লৰাই থাকিম, অলপ সময় লৰাই থাকিম। অলপ ভাজি ল'ব লাগিব ঔটেঙা পিঁয়াজ এইখিনি। তাৰপিছত মই তেজপাত দিবলৈ পাহৰি গ'লোঁ। এতিয়া ধুই আছোঁ তেজপাতখিনি। এয়া তেজপাত দুখন দি দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে পাঁচফোৰণো অলপ দিব পাৰে, মই নাই দিয়া, তেজপাত দিলোঁ। তাৰপিছত ইফালে লেচাৰাখিনিও অকণমান লৰাই দিলোঁ। ইয়াতো পিঁয়াজ দিব হৈছে, পিঁয়াজ এয়া দি দিলোঁ মই পিঁয়াজখিনিও, আৰু এইফাল আছে এইখিনিও মানে অলপ কাটি পেলাই দি দিলোঁ। আৰু এতিয়া ইয়াতো হালধি যিখিনি লাগে হালধি দি ল'লোঁ এনেদৰে। তাৰপিছত নিমখো একেবাৰে দি দিম মই যিখিনি লাগে। এতিয়া এইখিনি দি ল'লোঁ নিমখ, লাগিলে পিছত আকৌ দিব পাৰিম। এতিয়া অকণমান লৰাই দিওঁ। এতিয়া আদা নহৰুখিনিও, জলকীয়া আদা নহৰু এইখিনিও দিব হৈ গ'ল। দি দিলোঁ গোটেইখিনি, দি মেলি লৰাই দিম আকৌ। এইখিনি অকণমান সময় ভাজি, যিটো আদা নহৰুৰ কেঁচা ভাগ সেইখিনি যাতে নাইকিয়া হৈ যায়, সেইখিনি নাইকিয়া হোৱাৰ পিছত মই পানী দিম। পানী দিব হৈ গৈছে, অকণমান দি ল'লোঁ মই পানী। এতিয়া আকৌ অকণমান বেছিকৈ দিম। পানী দি ল'লোঁ, হৈ গ'ল পানী দিয়া। এইখিনি এতিয়া উতলিব দিম, ভালদৰে উতলিব দিম। উতলাৰ পিছত টেঙাখিনি অলপ সিজাই ল'ম আৰু সিজাৰ পিছত পিঠাগুড়িখিনি দি দিম। ইফালে মোৰ এয়া লেচেৰা ভাজিখিনিও হৈ গ'ল, এইখিনিও উঠাই দিম এতিয়া। উঠাই দিলোঁ লেচেৰা ভাজিখিনি। এতিয়া ভাতটো এইফালে পাতি দিলোঁ। ইফালেও পিঠাগুড়ি দিব হৈ গ'ল, পূৰা উতলি আছে। এনেকৈ একদম উতলি থাকোঁতে পিঠাগুড়িখিনি লাহে লাহে এনেকৈ দিব লাগিব আৰু হেতাৰে লৰাই থাকিব লাগিব। তেতিয়া তাৰমানে গুটি গুটি নহয় আৰু। এতিয়া উতলি 5 মিনিট হোৱাৰ পিছত মই এয়া মাছখিনি দি ল'লোঁ। এতিয়া 5 মিনিট আকৌ সিজাম। 5 মিনিট সিজাৰ পিছত হৈ গ'ল আৰু মোৰ পিঠাগুড়ি আঞ্জা, টেঙা পিঠাগুড়ি আঞ্জা। এনেদৰে ঔটেঙা মাছ পিঠাগুড়ি বনাই খাই বহুত ভাল লাগে, মোৰ ভাল লাগে। আপোনালোকৰ ভাল লাগে নে নালাগে, খাই পাইছেনে নাই জনাবচোন এবাৰ। হৈ গ'ল, মই এতিয়া নামাই দিম। এইখিনি নামাই দিলোঁ। এতিয়া এইবোৰ অলপ চাফ চাফাই কৰি লওঁ। যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ এইখিনিয়ে। বাই বাই।